যাওঁ আমি জ্ঞানৰ পোহৰ বিচাৰি কাহৰৰ তলতে খবৰ বহুত বেছি ভাল মোৰো বৰ্তমান ভালেই আৰু মোৰ লগতে ইহঁতৰো বৰ্তমান ভালেই আজি অকণমান বেছি ভাল যদিহে আগৰ ভিডিঅ'টো চাইছে গম পাইছে যে আমি আছোঁ সি ইউনিভাৰ্চিটিত আৰু অকণমান কি হৈছে গম পাই নাই এয়া চাওক বৰষুণ দিছে ইমানে বৰষুণ আমি অথনিৰ পৰা ওলাই ৰৈ আছোঁ যাবই পৰা নাই সেইকাৰণে শব্দটো আহিছে চাগে মোৰ মাতটো ভালকৈ নাহিলেও অকণমান ইগন'ৰ কৰি শুনিব দেই চ' এতিয়া যাম আমি ইউনিভাৰ্চিটিলৈ কিন্তু বৰষুণটো এৰিলেহে যাব পাৰিম আৰু আমাৰ বাইদেউকেইজনী চব ধুনীয়া ধুনীয়াকৈ ওলাই আছে এইজনী এজনী সেইফালে ওলাই ৰৈ আছোঁ কিন্তু আমি যাবহে পৰা নাই এনেকুৱা কৰিব লাগে নেকি ন বতৰটোৱে আমাৰ লগত আজি নাইনচাফি কৰি দিলে হ'লেও ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকক লগত লৈ যাম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে চাই থাকিব দেই চাই থাকিব বৰষুণত ইমান ধুনীয়াকৈ ওলালোঁ সাজি কাচি এয়া হৈছে মেখেলা দাঙি গৈ আছোঁ আৰু এতিয়া বেলেগৰ ছাতি লৈ লোকৰ ছাতি বিচাৰি মেলি আহিছোঁ কাৰণ টাইমটো হৈ গৈছে আৰু মানে কেনেবাকৈ অটো চটো লৈ যাওঁগৈ বুলি ক'বলৈও ইউনিভাৰ্চিটিৰ ভিতৰত একোৱে এণ্ট্ৰি নাই চব বন্ধ দিছে আজি আমাৰ স্কুটি একোৱে নিব নোৱাৰোঁ দিছে নেকি সেই গাড়ী গৈছেচোন গাড়ী সেয়া গৈ আছোঁ তিতি বতৰটোৱে আমাক বহুত বেয়া অৱস্থা কৰিলে আৰু এটা টেনশ্যন হৈ আছে মোৰ যদি গোটেই মেখেলা চেখেলা চিটিকি বেয়া হৈ যায় কি হ'ব বাৰু গৈ আছোঁ আৰু এনেকৈ আৰু কেনেকুৱা দেখিছে ক'ব দেই বেয়াকৈ দেখিছে বাৰু এতিয়া খালিও কমেণ্ট কৰিব কেনেকুৱা দেখিছে দেই কৰি খেলা ধেমালি মিঠা মিঠা কাহিনী পাহৰিব নোৱাৰি আহা ওলাই যাওঁ নিজক বিচাৰি চাওঁ এয়া সময় উৰি যোৱা তুলি উৰুৱাই মন নচুৱাই হাতে হাতে ধৰি আগুৱা আমি গৈ আছোঁ এতিয়া ৰেলীত আৰু চব তিতি গৈ আছোঁ ৰেলীত এই অৱস্থা হৈছে আমাৰ ৰেলীত প্ৰণামীৰ কাৰণে হ'ল চব ক'লৈ গ'লো প্ৰণামী বুলি কোনে মাতিছিলা মেখেলা তিতিহে এইজনী মোৰ শুনা কালি মই কংকনাৰ লগত মানে হেৰি ব্লগ বনাইছোঁ হা তাকে আমাৰ ডান্স তাৰপিছত তাইকে মই কৈ দিছোঁ কৰবি বুলি মোৰ তোলে মানে ইমানেই মনত পৰিছে মই তোৰ নামটোকে তাইক দেখিছোঁ এজনী হৈছে কৰবীৰ মস্তৰ দন্দুৰী এনেও দন্দুৰীৰ লগত ব্লগ বনাই থাকিলে দন্দুৰীটো হ'বই লাগিব মই কিন্তু এম এ কৰাত এই বহুত ডাঙৰ হাত আছে মই সেইবিলাক অন কেমেৰা নকওঁ যিটো সঁচা জানো এই নহয় বহুত ডাঙৰ হাত আছে আৰু এইজনী হৈছে আমাৰ এক্স ৰুমমেট আৰু বৰ্তমান সময়ৰ বোৱাৰী বাইদেউ নমস্কাৰ ছোৱালী মাক এতিয়া অকল মুখকেইখন ডাঙৰ ডাঙৰ দেখিছে আপোনালোকে ইগন'ৰ কৰিব দেই শকত হৈছে ৰেড কাৰ্পেটৰ সৌভাগ্য কেতিয়া হয় নাজানো বৰ্তমান কিন্তু গ্ৰীণ কাৰ্পেটত গৈছোঁ
ওলাই যাওঁ আমি জ্ঞানৰ পোহৰ বিচাৰি নাহৰৰ তলতে দেখো ৰ'দৰ জিলিকনি আগুৱাই যাওঁ আমি জ্ঞানৰ পোহৰ বিচাৰি নাহৰৰ তলতে দেখো ৰ'দৰ জিলিকনি ওলাই যাওঁ নিজৰ কনভকেশ্যন ল'বলৈ আহিলোঁ ধুনীয়াকৈ বহি আছোঁ আমি আৰু কিন্তু ভাগৰে গৈছেগৈ জানেনে টোপনি ধৰি গৈছেগৈ এনেকুৱা অৱস্থা হৈছে আৰু ৰাস্তাটো দেখিলে পানী বোকাৰ একদম আহিছোঁ তেন্তে কিন্তু ভাল লাগিছে এয়াও বহুত বেলেগ এটা মানে কি বুলি ক'ম আৰু ক'বলৈ ভাষা নাই বহুত ডাঙৰ ক'বলৈ ভাষা নাই আচলতে বহুত বেছি ভাল লগা এটা মুহূৰ্ত অকণমান দেখাই আছোঁ আপোনালোকক আৰু বহুত বেছি একেৰাহে দেখাই থাকিলে বৰো খাব সেইকাৰণে যিমান পাৰিছোঁ দেখাই আছোঁ চাই থাকক অকণমান ওলাই আহিছোঁ একাপ চাহ খালোঁ ধুনীয়াকৈ কেণ্টিনত আৰু হেৰি হৈ আছে আজি ইউনিভাৰ্চিটিখন বেগুনীয়া মুগা ৰঙৰ কলা ৰঙা এনেকুৱা কালাৰ হৈ আছে আচলতে চব চুপাৰী খাই আছোঁ দেই আচলতে চব বেলেগ বেলেগ কালাৰ যিসকল PhD হোল্ডাৰ তেওঁলোকৰ কাৰণে বেলেগ কালাৰ MPhil কৰাসকলৰ কাৰণে বেলেগ কালাৰ আমি মাষ্টাৰ্ছ কৰাবিলাকৰ কাৰণে বেলেগ কালাৰ তেনেকৈ আৰু কালাৰবোৰ ডিফাৰেণ্ট আৰু বতৰটোৱে খাই দিলে কিন্তু হ'লেও ইউনিভাৰ্চিটিৰ পৰিৱেশটো খুব ধুনীয়া বৰষুণ যদিও পূৰা ধুনীয়া কেনেকৈ এইফালে এনেকুৱা হৈ আছে চবফালে ফটোৰ কাৰণে এই অৱস্থা ভাল লাগে ফটো চেণ্টাৰলৈ যাম এতিয়া এয়া আটাইকেইজন হৈছে মোৰ চিনিয়ৰ দাদা এজন চিনিয়ৰ দাদা এইকেইজন বাইদেউজনী গুচি গ'ল দেখাই আছো ৰ'ব চবকে ভাল লাগিছে বছৰৰ মূৰত ভাল লাগিছে কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেজপুৰত কি ক চবকে দিয়ে নেকি ডিৰেক্ট মানে ষ্টেজৰ পৰা আমাৰ ইয়াত নিদিলে আমাক নিদিলে ব্লগ তই হুচল আছ নি হুচল আছ এতিয়া ভালে আছিলে বহুত বেছি ভাল লাগিছে আৰু ইউনিভাৰ্চিটিৰ মানে চাগে এইটোৱে শেষ আৰু ইয়াৰ পিছত আৰু মানে অফিচিয়েলি আজি শেষ আমি আছো চেণ্টাৰত আৰু হুলস্থুলীয়া পৰিৱেশ কেনেকুৱা হুলস্থুল আৰু চবফালে আৰু এইটো হৈছে আমাৰ চেণ্টাৰ হৈছে ৰ'ব লাগে মোৰ লগত মাৰিম দেই আমাৰ ফটো মাৰিবলৈ উৎপাত হৈ আছে নোৱাৰিছোৱে মানে কভাৰ কৰিবলৈ নোৱাৰিছোঁ ফটো মাৰিবলৈ আৰে আমাৰ মোক দেখিছে নহয় এয়া ফটো মাৰি পেলাই আহি বিভিন্ন ধৰণৰ হাল্লা মানে ফটো মাৰিবলৈ আহি আচলতে আজিয়ে শেষ আৰু অফিচিয়েলি আজিৰ পৰা আমাৰ ইউনিভাৰ্চিটিৰ এজ এ ষ্টুডেণ্ট একো কাম নাই মানে এজ এ ষ্টুডেণ্ট আমি একো কৰিব নোৱাৰোঁ চ' ষ্টুডেণ্ট লাইফ খতম
আৰু মানে আনুষ্ঠানিকভাৱে শিক্ষা আমাৰ ইয়াতে অন্ত পৰিছে আজি বহুত বেছি ভাল লাগিছে মই সঁচাকৈ কৈ শেষ কৰিব নোৱাৰোঁ কিমান বেছি ভাল লাগিছে এয়া আমাৰ মৰমৰ চেণ্টাৰটো আৰু এতিয়া যাওঁ চাৰ্টিফিকেটখন লওঁগৈ এইটো ঘূৰাই দিব লাগিব চাৰ্টিফিকেটখন লোৱাৰ পিছতে তাৰপিছতে আৰু কি ৰুমলৈ যাম আৰু শেষেই হ'বলৈ হ'ল চ' বহুত বেছি ভাল লাগিলে এতিয়াও হাল্লা হৈয়ে আছে আচলতে মেমহঁতৰ লগত ফটো মৰা লগৰসকলৰ লগত ফটো মৰা এই মুহূৰ্তবোৰ মানে যিমান পাৰোঁ স্মৃতি হিচাপে একদম বুকুত সাঁচি ৰাখিব বিচাৰিছিলোঁ আৰু সেয়াই কৰিছোঁ বহুত বেছি ভাল লাগিলে আজি বহুত বেছি ভাল লাগিলে এইখন হৈছে মোৰ চাৰ্টিফিকেটখন মই পঢ়ি বৰ বেছি ভাল পোৱা ছোৱালী নাছিলোঁ আৰু মই জীৱনত ভবাও নাছিলোঁ যে মই মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিম কিন্তু মোৰ এটা বহুত ডাঙৰ হেঁপাহ আছিল যে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িম নাহৰৰ নিৰিবিলি চাই ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ প্ৰেমত পেলাইছিল আৰু তেতিয়াই ভাবিছিলোঁ যে মই কিবাকৈ হ'লেও যদি পঢ়িব পোৱা হ'লে আৰু সেই আশা মোৰ পূৰণ হ'ল মই পঢ়িলোঁ আৰু তাৰ কাৰণে মই মোৰ মা আৰু পাপাক বহুত বেছি ধন্যবাদ জনাইছোঁ মোক প্ৰতিটো খোজতে আগবাঢ়ি যোৱাত সহায় কৰাৰ বাবে আজিৰ দিনটোত পাপালৈ বহুত বেছি মনত পৰিছে হ'লেও উপায় নাই লগতে মোৰ শিক্ষাগুৰু মোৰ বন্ধু বান্ধৱী মোৰ শুভাকাংক্ষী আৰু মোৰ বাইদেউ আৰু মোৰ মৰমৰ ভণ্টি চুনুকুলৈ বহুত বেছি ধন্যবাদ আৰু আজি আমাক কনভকেশ্যনত খাবৰ বাবে এইটো দিছিলে ইয়াতে পনীৰ আছে পোলাও আৰু লগত এটা মাজা দিছিলে আৰু লগতে মোৰ ভিডিঅ'টো আজি মই ইমানখিনিতে শেষ কৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই